মোৰ মাথাত গাহৰি ভজি আছে। এতিয়া কথা হ'ল উজনি অঞ্চলৰ বেমাৰ লগা গাহৰিবিলাক চব নদী উটাই দিয়ে। কিয় উটাই দিয়ে সেই তেওঁলোকে এইটো মানে বুজি নাপায় নেকি? কাৰণ আমি এই ননে নদীত মানে গা ধোৱা, পানী খোৱা, এনেই অহা যোৱা কৰা আমাৰ যাতায়াতীটো থাকেই। কিন্তু তেওঁলোকে এই গাহৰি পোহা ব্যক্তিসকলে মানে তেওঁলোকে গাহৰিটো মানে হেৰিত দিব লাগে, পুতি থ'ব লাগে, কিন্তু নদীত কিয় উটাই দিয়ে? এইটো ভুল কথা নহয়, বিৰাট ভুল কথা। এইটো আমাৰ এই খণ্ডৰ যি গাহৰি নহয়, এতিয়া গৰু ছাগলীৰো বেমাৰ লাগি যাব। যিবিলাক তাৰমানে এই বিষক্ৰিয়া হৈ গৈছে পানীবিলাক, সেই পানীয়ে গৰুই খাইছে, ছাগলী খাইছে এই নদীৰ পানী। সেনেকৈ আমাৰ তাৰমানে নদীটো মানে পানীয়ে বিষাক্ত হৈ গৈছে। আমাৰ এতিয়া নামিবই মানে ঘিণ লগা হৈ গৈছে, এনেকুৱা পৰ্যায় হৈছে। কিমান দিনৰ পৰা হৈ আছে? আজি হ'ল প্ৰায় এমাহমান আগৰ পৰা হৈ আছে। মানে ইয়াৰ বেমাৰ নদী উটাই দিয়ে, গোটেই নদী উটাই দিয়ে। আৰু ইয়াতে তাৰমানে বহুত কুকুৰ আহে, কুকুৰ কাউৰী এইবিলাক আহে। এতিয়া কুকুৰবিলাকে তাৰমানে গাহৰিটো খাই পেলাই আকৌ এই ভাল গাহৰি যিবিলাকে হেৰি দানাৰ পাত্ৰ আছে বা গঁৰাল আছে সেইবিলাকত মানে কুকুৰটো গুচি যায় সেনেকৈ মানে যিবিলাক ভাইৰাছ, এই ভাইৰাছটো তাৰমানে বিয়পি যায়। এনেকৈ আমাৰ তাৰমানে বহুত লোকচান হৈ গৈছে, বহুত মানে ক্ষতি হৈ গৈছে। ইয়াৰ আপোনালোকৰ জৰিয়তে এইখিনি যাতে মানে এই আমাৰ যিটো লছ, যিটো ক্ষতি, এইখিনি যাতে নিৰ্মূল হয়, মূলতঃ এতিয়া পুতি থোৱাৰ ব্যৱস্থা কৰিব। চৰকাৰক এইটো আমি আহ্বান জনাইছোঁ যে চৰকাৰে এইটো বিহিত ব্যৱস্থা ল'ব লাগে। কাৰণ আমাৰ এই গাঁও অঞ্চলত তাৰমানে বহুত বিষাক্ত মানে এই যিবিলাক তাৰমানে পচা গাহৰি, এইবিলাক বহুত দূৰলৈ তাৰমানে এই বিষটো তাৰ বীজাণুটো উৰি যায়। দেখা গৈছে আচলতে গাহৰিৰ জৰিয়তে কিছু এনেকুৱা কিছুমান এতিয়া মানুহে কয় এই গৈ যায় মানুহৰ গাটো বিষাক্ত মানে হয়তো হৈ যাব পাৰে, এনেকুৱা আহিছে তাৰমানে মানে আৰু শুনিছোঁ কিছু গাহৰি মাৰিছেও। কিন্তু আমাৰ এইখিনিত গাহৰি মানে মাৰিব অহা নাই কাৰণে এতিয়া এই ধৰ গোটেই নদীত মৰা গাহৰিবিলাক এই নদী উটাই দিয়ে। এতিয়া বাৰিষা কালত যদি পানী ভৰ্তি হৈ থাকে তেতিয়া মানে গাহৰিটো উঠি যায়। কিন্তু এতিয়া এই বালিচত ওলাই আছে, নদীটো শুকাই গৈছে, সেইটো কাৰণে এতিয়া য'তে ত'তে তাৰমানে গাহৰি। আমাৰ ইয়াৰ পৰা অন্ততঃ 1 কিলোমিটাৰ ভিতৰত 10-12টা গাহৰি ননাইত পোৱাই যাব। এতিয়া নামনিৰ মানুহখিনিৰ দিগদাৰ হ'ব, পূৰা দিগদাৰ হ'ব। পানী খোৱা বা গৰু গাই পানী খোৱাও দিগদাৰ হ'ব। আমাৰ এতিয়া দুৰ্গন্ধ বাছ ধৰ গাঁৱে মানুহ মথাউৰিত উঠিব নোৱাৰে, দলঙতো এনেকৈ ৰাস্তাই দি যাব নোৱাৰে মানুহবিলাকে বাছত। আৰু বিৰাপতা, এই ধপতল এই অঞ্চলৰ মানুহে উঠাই দিয়ে। কোন মানুহ দিয়ে নাজানো, সেই অঞ্চলত বৰাৰ বেছি। আমাৰ এইখিনিতো আছেই, সেইকেইটাও ধৰ গম পোৱা নাই, বেমাৰ লগাও গম পোৱা নাই আমি। গতিকে এই গভৰ্ণমেণ্টে এইখিনি তাৰমানে আমাক সুবিধা কৰি দিলে আমি ভাল পাওঁ বন্ধ কৰি।